বিজানি দিছিলোঁ চব দলিয়াই দিয়ে জহনি মই নি পিনি সেই মুটি দিয়ে তাবিজে চাবিজে গৈ পিনি এইবোৰ বাল সুধিছ বুলি কয় খাই খা তহঁতৰ নিচিনা অবুজ বস্তুবোৰক খুৱাই মানুহে সেই লাভ আছে দেই তহঁতক খুৱাই লাভ আছে এই জহনি মেয়া দুঠেঙীয়া ভোক এইবোৰক খুৱাই একো লাভ নাই অতৰ দিনৰ পৰা খুৱাইছোঁ বোৱাইছোঁ সেই বুকুতহে গু মাৰিছে জল্দি জল্দি খাই পোৱালি এটা দেও তোৰ ভাগৰ গাখীৰ অকণ খালেহে যদি গাত শক্তি হয় খা আৰু এটাই আজিলৈকে ভাল বস্তু এটা খুৱাই নেপালেই দেখাই এই গতি তাক সেই দুটা ল'ৰা ছোৱালী জন্ম দি পিনিও আজিলৈকে সুখ শান্তি দিব নোৱাৰিলে আৰু দেই মই এইখন ঘৰ একদম মানে কৈছোঁ নহয় জহনিটোৱে খালে আৰু দেই খা কোননো সেইজনী ৰম ক'লৈ যাওঁনো কিনো কৈ দিওঁ এইবোৰ বালবোৰ বহি আছোঁ ইমান থৈ আছোঁ আকৌ তোক এইফালে এইফালে আহিছিলোঁ তেনি গৈছিলি এইফালে ওলাই গৈছিলি এই গৰুজনীক ইমান দানা কেইটামান দি ল'লোঁ কিনো কবি এইবোৰ বহি ল অকণমান দিনৰ দিনটো গৰু ছাগলীৰ লগত লাগি থাকোঁতে গৈছেগৈ আৰু দেই একেবাৰে অৱস্থা নাই ল'ৰাটোৱে পঢ়ি পিনি কিতাপ ইয়াতে থলে এটাই সেই দেৱালী লাগিলে নহয় মোবাইল চোবাইল এৰি থৈ গৈছে ঘৰতে মোবাইলৰ দৰকাৰ নাই ক'লেনো যাব কালি ৰাতি হুলস্থুল শুনিছিল নে নাই শুনা শুনিছিলোঁ মই আকৌ কিহৰ হুলস্থুল আকৌ এইবোৰ সেয়াই বিহু চাহ গাঁৱৰ ঘৰত বিয়া এখন ওলাবলৈ নেপায় সকাম এটা ওলাবলৈ নেপায় চিধাই মানে দৌৰ মাৰিব কৈছোঁ নহয় ক'লে জুৱা খেলিবলৈ গৈছে আকৌ ক'লেনো যাব এতিয়া দেৱালী যোৱা হোৱাই নাই আজি এসপ্তাহৰ আগৰ পৰাই জহনি মৰাতে যোৱা খেলি অৱস্থা নাই গোটেই জেঠিয়ে মাতিছে আৰু গোটেই পইচাকেইটকা নিশেষ কৰিলে গম পাইছে মোৰ যোৱা খেলাটো বৰ বেয়া কথা আকৌ দেই মদটো অকণমান খালেও হওক বাৰু যোৱা খেলাটো বৰ হেৰি ভাল নাপাওঁ মই যোৱা খেলটো মই দিনটোত 100 টকা খাব পাৰি আৰু খুব বেছি তাকে কৈছোঁ যোৱা খেলিলে গোটেই বছৰটো আৰু গোটেই জীৱনটো ঘটি থকা টকাখিনি একেবাৰতে যায়গৈ একে নিশাতে যায়গৈ ইমান ধুনীয়াকৈ গঢ়ি পিটি লৈছিলোঁ ঘৰখন থাকিম বুলি দুটা ল'ৰা ছোৱালীৰ সৈতে মানে ঘৰখন থান বান কৰি পেলাইছে গম পাৱনে কালি মাৰি পিটি দেখিছোঁ নাই হুলস্থুল এটা খুব শুনিছোঁ মই হুলস্থুল মাৰি পিনি কিহে মাৰিলে তাত পিছফালৰ ঘৰটো ডাংডালে মাৰিছে সি দৰ্জা মৰা ডাংডালে মাৰিলে মাৰি পিনি গোটেই বাকচৰ তলাটো ভাঙি পইচাকেইটকা লৈ গৈছে এতিয়া ল'ৰা উৎপাত ল'ৰাকেইটা নাই ওলাই গ'লো বোলে ক'বালে তেহেঁতকো বোলে ফ্ৰী কলগছ সেইবোৰ লাগে আনি দিব লাগে স্কুল নপঠিয়ালে কেনেকৈ যাওঁ ল'ৰাক ভাত পানী খুৱাই দিবলৈ ৰাতিপুৱা উঠিবই নোৱাৰিলোঁ প্ৰথম দি উঠি ভাতকেইটা বনাই দেৰিয়ে হ'লগৈ আকৌ গাই গৈ এইকেইটা গোটেইকেইটা বান্ধি মেলি এতিয়া ঘাঁহ নাইকিয়া হ'ল ঘাঁহ কাটিবলৈ গ'লোঁ ছাগলী এৰাল দিছোঁ গৰু গোটেই কামেই নধৰা মোৰ ভাগৰ গ'লগৈ এইটো নাই গুচি গ'লগৈ মাৰিলেও মোক গোটেই পইচা পাতি ল'লেও আৰু যোৱা খেলিবলৈ গুচি গ'লগৈ এতিয়া জানো পাই ভগৱানেহে জানা কি হ'বলৈ গৈ আছে এই আমাৰতো সেই একেই মধুপা খাই ফিটিং হ'ব তথাপি আমাৰতো ভাল বাৰু হাঁহ নাই খাই আহিলেও বিচনাতে নাক ঘূৰা শুই থাকে ভাতকেইটা খাবলৈ মাতিলেও উঠি আহিব নোৱাৰে শুকাই খিনা আজৰি হৈছে কেতিয়াকৈ নোৱাৰে মধুপা মদ খালেও বাৰু খাওক মদ খালেও মই একো নকওঁ তাক এই যে গোটেই বছৰটো হাজিৰা কৰি পইচাকেইটকা থওঁ গোটাই পিনি একেদিনাই গোটেই পইচাগাল উৰুৱাই থৈ আহেগৈ গম পাৱনে ক'ৰবাত বিয়াও সকামো গোটেইখন খেয়াল লৈ থাকে ঘৰত মানে চাউল দাইলকেইটা আছেনে নাই সেইটো বিচাৰ নলয় অকল খালি পইচাকেইটকা দম দি মাৰি কাটি লৈ যায় মোৰ সেই কথাটোৰ কাৰণে বৰ বেয়া লাগে তাতে ল'ৰা ছোৱালী সোপা আছেই গৰু এটা বিকিলোঁ গৰুটো বিকা পইচাকেইটকাও ইনি খাই পেলালেগৈ ল'ৰা ছোৱালীকেইটা পঢ়া শুনা যোগাৰ দিব লাগে সেইবোৰ খবৰ নাই মই বুজিছোঁ মই নাথাকোঁ ঘৰলৈ যামগৈ বুলি ভাবিছোঁ কি কৰি খাই কেনেকৈ খাই খাওক ইমান ধুনীয়াকৈ ঘৰখন গঢ়ি পিটি লৈছিলোঁ নাপায় এইবোৰ কথা নকৰিবি তাৰ লগত খাব পাৰিম বুলি ভাবিছিলোঁ ঘৰলৈ গ'লেনো কিটো হ'ব হয় নোৱাৰোঁ মই নাযাবি ঘৰলৈ গ'লেও সেই তোকে দুখী হৈ যাব তোকাতে ভুল বুলি ক'ব এই ইয়াতে থাকা শুকুতাকে মুকুতা কৰি খা ল'ৰা ছোৱালীকেইটাকে সাবুতি পিনি মই এনেকৈ গুচি গ'লে ল'ৰা ছোৱালীকেইটা কি হ'ব সদায় কিমান মাৰ কাবিত কৈছোঁ নহয় ল'ৰা ছোৱালীকেইটাই কি শিকিব বাৰু এইবোৰ কৰিলে কাইলৈ পৰহিলৈ সিহঁতিও যোৱা খেলিবলৈ ওলাই যাব মাল খাবলৈ ওলাই যাব মই কেনেকৈ চাই থাকিম এইবোৰ সেয়াই আকৌ তই যদি আকৌ গুচি যাওঁগৈ মাৰ ঘৰলৈ আকৌ ল'ৰা ছোৱালীকেইটা এঠানি হ'ব
ইয়াক মই বহুত কৰিলোঁ গম পাওঁনে, তাবিজ আনিও দিলোঁ, তাক মাল এৰিবলৈ দৰবো দিলোঁ, জুৱা খেলা এৰিবলৈ তাবিজ আনি দিছিলোঁ, চব দলিয়াই দিয়ে। জহনি মৰাই নি পিনি সেই মুকি দিয়ে তাবিজে কৰি পিনি এইবোৰ বাল সুধিছ বুলি কয়। নাই নিজৰ মনে যদি নকয়, মই নেখেলোঁ বুলি যদি নিজৰ মনটোৱে নকয়, এইবোৰ তাবিজৰ তেলৰ কাম নাই দেই, বেজৰ কাম নাই। মোক কি কওঁ বাৰু কচোন বাৰু, এতিয়া আজিও কাজিয়া লাগিবহি, এতিয়া মই ক'ৰ পৰা পইচা দিম হয়। চা ক'ৰবাৰ পৰা আহি সোমাই পিনি চিধাই ক'ব ভাত দে, তই ভাতৰ থালটো উলিয়াই দিবি, একোতো বজাৰ সমাৰ নকৰে, তই মই ভাতৰ থালটো উলিয়াই দিম, তাৰপৰা কাজিয়া লাগিব। বাপেও মোৰতো খাবলৈ দিছ, শাক পাত নাই, একো সুদা ভাত দিছ, সি যদি মানুহটোৱে যদি গোটাই নিদিয়ে মইনো ক'ৰ পৰা ভাতকেইটা বাৰু তাক মাছে মাংস খুৱাব পাৰোঁ। সি যদি মাল নেখায়, জোৱা নেখেলি পইচা কেইটকা তোলাই দিম, মইনো তাক সদায় মাছ মাংস ভাত খুৱাব পাৰোঁ। সেইবোৰ কথা বুজি নাপায়। এইবোৰ চব বিধি লিখন বুলিয়ে ভাবিলোঁ। কি কৰিবি এতিয়া, ল'ৰা ছোৱালীকেইটাকে ভাল মানুহ কৰিবলৈ চিন্তা কৰ। ময়ো সেই তাকে ভাবোঁ সদায় দিনে ৰাতিয়ে, ল'ৰা ছোৱালীকেইটা ভাল হওক। ময়ো ভাবিছোঁ ভাল হওক বুলি, বাপেকৰ এইবোৰ গতি দেখি থাকিলে জানো ল'ৰা ছোৱালী ভাল হ'ব। ইমান দেৰি বহিলিছা, তামোল এখনো দিবলৈ পাণ এখন নাই, একো এটা আনি নথয়, তামোল পাণ একো আনি নথয়, খালি খাবলৈ লাগে অকল। এয়াকে শুকুতাকে মুকুতা কৰি খাবি আৰু দনহা লাগি আজি যদি কিবা হুলস্থুল কৰে, ল'ৰা ছোৱালীকেইটালৈ আমাৰ ঘৰলৈ গুচি যাবি, গম পালি? হ'ব দে, তোক গধূলিকৈ মই যাওঁ, সেই ল'ৰাটো স্কুলৰ পৰা আহিলে নেকি দেই, বৰ হেৰি বেছি হেৰি কৰি নাথাকিবি, আমাৰ ঘৰলৈ গুচি যাবি আকৌ দেই। মই যাওঁ, যা। নমস্কাৰ। এই যে ভিডিঅ'টো আগবঢ়ালোঁ, এইবিলাক পৰিস্থিতি নাই হোৱা বুলি ভাবিছে নি? এইবিলাক পৰিস্থিতি মানুহৰ ঘৰত হৈছে, প্ৰায়বিলাক মানুহৰ ঘৰতে হৈছে এনেকুৱা। একচুৱেলি মানুহে মদ কমাই খাব লাগে আৰু জুৱা চুৱাও খেলিব নালাগে, কাৰণ এঘৰ মানুহৰ বহুতো মানে কষ্টৰ ধন য'ত সোমাই থাকে, বছৰ যোৱা কষ্টৰ পইচা একেদিনাই মানুহে উৰুৱাই দিয়ে। এতিয়া দেৱালী বুলি বহুত মানুহে জুৱা খেলিবলৈ ওলাই যাবই, একদম 100% চিয়'ৰ। খেলক, লটাৰী খেলক, বস্তু পোৱা কিবাকিবি সেইবিলাক খেলক, কিন্তু জুৱা খেলি পিনি যাতে ঘৰখনৰ অশান্তি সৃষ্টি কৰি গোটেই পইচা কেইটকা উৰাই থৈ নাহে, আৰু মাল চাল খাই যাতে মোক মানুহটোৱে মই আগতে মাৰপিট যাতে নকৰে কোনো, এতিয়া দেখিলেই নহয়। মোৰতো গৰু বিকা পইচা কেইটকাও লৈ বুলি উপায় নাই আৰু। ধন্যবাদ।